গুড মৰ্ণিং। ৰাতিপুৱা উঠিয়ে ফাৰ্ষ্ট বৰষুণৰে আৰম্ভ। তো এয়া আমাৰ নালা, ইফালে আমাৰ গোটেই নালাৰ পানী আহি আছে আৰু ইফালে আমাৰ ৰাস্তাৰ কোনো অৱস্থাই। আৰু ইয়া মই ৰাতিপুৱা কাম বন কৰি কেনে গা পা ধুই আহিলোঁ আৰু পূৰা বৰষুণতো তিতিলোঁ অলপমান। এতিয়া মই যাওঁ পাকঘৰত, মানে কিবা এটা বনাওঁগৈ। ৰাতিপুৱাৰ যিহেতুকে একো খোৱাই হোৱা নাই এতিয়ালৈকে, তো এতিয়া যাওঁ। এতিয়া অফ কৰি লওঁ লাইটটো। আৰু এতিয়া মই পাকঘৰত পৰ্দাৰ আঁৰত চাই আছোঁ। এতিয়া মই ৰাতিপুৱাৰ চাহ বনাব লৈছোঁ, মানে এতিয়া বনাম মই মেগী। 2 মিনিটত হোৱাকৈ, কিন্তু 2 মিনিটত হৈ নুঠে এনেও মেগী। আৰু বৰষুণ এতিয়ালৈকে কমাই নাই, এতিয়াও দিয়ে আছে বৰষুণ। মানে ভাল নলগা হৈ গৈছে আৰু বৰষুণৰ প্ৰতি। এতিয়া খালি এনিটাইম আমাক ৰ'দ লাগে। আৰু এতিয়া মই অলপমান মেগী বনাওঁ। ৰাতিপুৱা এতিয়া বাজিলে 9টা বাজি গ'ল। দাদা উঠাই নাই, মা আৰু মই উঠিলোঁ। এতিয়া ৰাতিপুৱা আমি দুইজনে খাব মানে। আৰু এয়া ৰাতিপুৱাৰ চাহ পানী খাই উঠি বিচনা পাৰি আছোঁ। মানে বিচনা পাৰি লওঁ আৰু তাৰপাছতে দেখুৱাই আছোঁ। চাই থাকিব ভিডিঅ'টো একদম লাষ্টলৈকে। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যোনে যোনে কৰা নাই। তো এয়া বৰষুণৰ বতৰ কাৰণে কাপোৰবোৰ এনেকৈ মেলি থোৱা হৈছে। একদম য'তে দেখোঁ চব কাপোৰে আৰু ভিজা কাপোৰবোৰ ফেন চেন দি কেনে শুকুৱাই আছে মায়ে। আৰু এতিয়া মই দুপৰীয়া সাঁজ বনাব লাগে। তো বলক কি বনাওঁ। আৰু এয়া হৈছে ছাগলী মাংস, মানে মই আৰু দাদাই খাবৰ কাৰণে। ইয়াতে আছে 1.5 কেজি মাংস, আৰু মায়ে খাব ব্ৰইলাৰ মাংস। তো মই আনি থৈছে, এইবোৰ বনাম। তো এইখিনি প্ৰথমতে বনাই লওঁ। আৰু ইফালে মায়ে সদায় দিয়াৰ নিচিনাকৈ আদা নহৰু মোক চিলাই দি আছে। আৰু এয়া মাংস উতলি আছে, এতিয়া মাংস খাবহে লাগে আমি। আৰু এয়া চাওক, ৰাতিও বৰষুণ, মানে কি ক'ব আৰু একদম ভাল নলগা হৈ গৈছে আৰু বতৰটো চাই কিনে। মাংস খাই শুই থকা বতৰ আৰু। তো ভিডিঅ'টো ইমান মানেই আছিল। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু নতুন এটি ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।